নমস্কাৰ মৰিবিল চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পাণ এডাল লগাইছোঁ, সেইডাল মই দেখুৱাব লৈছোঁ আপোনালোকক। চাওকচোন। এইবিলাক মই গোবৰ দিছিলোঁ। গোবৰ দিব নালাগে একচুৱেলি পাণত, উই হয় কাৰণে। গতিকে মই এতিয়া লক্ষ্য ৰাখিব লাগিব যাতে উই নহয়। গতিকে তাৰ মই ব্যৱস্থা ল'ব লাগিব। গতিকে আপোনালোকে গোবৰ দিলেও পাণডালৰ পৰা অলপ দূৰত দিব যাতে উই নহয়, আৰু লক্ষ্য ৰাখিব। এডাল আম গছত দিয়া হৈছে, চাওক। এডাল আম গছ হয়, আম গছত পাণডাল দিছোঁ। গতিকে পাণডাল এতিয়া মই বান্ধি দিছোঁ পাণত, আৰু নতুনকৈ পোখাবিলাক আহিছে। মই আপোনালোক দেখুৱাম, চাবচোন, চাই থাকক। এইবিলাক নতুনকৈ পোখা আহিছে, দেখিছে, বগা বগা নতুন পোখা আহিছে, দেখিছেনে? আৰু পাণবিলাক এইবিলাক নতুন পাণ আহিছে। ইয়াত আপোনাক মই এইবিলাক নতুন পাণ আহিছে, দেখুৱাইছোঁ। চাওক আমডালত কেনেকৈ ধৰিছে, চাওক। পোখাবিলাকে আমডালত কেনেকৈ ধৰিছে, চাওক। এইবিলাক পোখা নতুনকৈ আহিছে, দেখিছে? চাওক, ফ'কাছটো দি দিছোঁ, ভালকৈ চাওক আপোনালোকে। গতিকে যিবিলাক গছ আপোনালোকে পাণ দিবলৈ কাৰণে আপোনালোকে নিৰ্বাচন কৰিব, যাতে পাণডালে ধৰিবলৈ সুবিধা পায়, অকণমান খহটা হয় গছডাল, দেখিছে? আৰু ৰছীডালে বান্ধোতে আপোনালোকে অকণমান ঢিলাকৈ বান্ধিব, যাতে পাণডাল উশাহ নিশাহ বা পানী ভিতৰেদি গছেদি পানী যাওঁতে সুবিধা হয়, যাতে টাইট হৈ থাকিলে পাণডালে পানী যাব বা পাণডাল বাঢ়িবলৈ সুবিধা নাপায়, তেনেকুৱাকৈ নিদিব। অলপ ঢিলাকৈ বান্ধিব, আৰু কোমল ৰছী দি বান্ধিব লাগে। এতিয়া বেলেগ ৰছী নাছিল কাৰণে এতিয়া প্লাষ্টিকেদিয়ে বান্ধি দিয়া হ'ল, দেখিছে? এতিয়া আৰম্ভ কৰিছোঁ পাণডাল কেনেকৈ কি কৰিব লাগে। আপোনালোকে চাই থাকিব ভিডিঅ'টো, পিছত দেখুৱাই আছোঁ কেনেকৈ কি হয়। চাওক, পাণডাল এবছৰ পাৰ হৈ গ'ল। গতিকে কেনেকুৱা হৈছে মই দেখুৱাই আছোঁ, চাওক, দেখিছে? ইয়াতে আৰু বহুত মাটি তুলি দিছোঁ, ভেটিটো ওখ কৰি দিছোঁ, যাতে পানী আহিলে পাণডাল মৰি নাযায়। তাৰ বাবে ইয়াতে বহুত পাণ চিঙা হৈ গ'ল। এয়া পাণবিলাক চিঙা হৈ গ'ল। এইখিনি বুঢ়া পাণবিলাক চিঙা হৈ গ'ল। গতিকে এতিয়া ঠাৰিবিলাক দীঘল দীঘল হৈ আছে। গতিকে আপোনালোকে এতিয়া পাণ ৰোৱা সময় আহি আছে। ইয়াৰ পিছৰবাৰ বৰষুণ দিলে আপোনালোকে পাণ ৰুব পাৰিব। চাওক, দেখিছে? এতিয়া এক গছত কিমানখিনি ওপৰ পালেগৈ। এডাল আম গছত দিয়া হৈছিলে, আপোনালোকৰ আগৰখিনি দেখিছে ভিডিঅ'। এইবিলাক চাওক, শিপাবিলাক কেনেকৈ ধৰি লৈছে, দেখিছে? শিপাবিলাক কেনেকৈ ধৰি লৈছে। গতিকে এনেকৈ গছত ধৰিব পৰা সুবিধা থকা গছত দিলে আপোনালোকে পাণবিলাক সোনকালে ওপৰলৈ যায়। চাওক, দেখুৱাই দিছোঁ। গতিকে আপোনালোকে ইয়াত কি সাৰ দিয়া হয়, এনেই কিনা সাৰবিলাক, এইবিলাক দোকানত পোৱা সাৰবিলাক, ৰাসায়নিক সাৰ, সেনেকুৱা যদি আপোনালোকে সেইবিলাক দিব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাত চাই ল'ব কি সাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে। কিন্তু আপোনালোকে এতিয়া পৰাপক্ষত সৰিয়হটো আপোনালোকে এহাতমান দূৰেদি যিটো তেল, সৰিয়হ তেল পেৰাৰ পিছত যিটো সৰিয়হ ওলায়, সেইটো আপোনালোকে অলপ কম পৰিমাণে, আৰু বস্তুটো বহুত চোকা হয়। গতিকে আপোনালোকে কম পৰিমাণে পাণৰ পৰা প্ৰায় এহাত দূৰে আপোনালোকে ৰিং কৰি দিব পাৰে। ইয়াতে মই আপোনাৰ সৰিয়হ দিছিলোঁ। ইয়াত এতিয়া মাটি দি ঢাকা গ'ল। ইয়াত নতুন মাটি তুলি দিছোঁ আৰু ওখ কৰি দিছোঁ ভেটিটো। গতিকে আপোনালোকে ধৰি লওক সৰিয়হ দিব পাৰে, আৰু অলপ দূৰে কম পৰিমাণে নিমখ, এহাততকৈ অকণমান দূৰে নিমখ দিলে তেতিয়া এইবিলাক নাহে, এইবিলাক শামুক চামুক বা এনেকুৱা জেলুকা এইবিলাক নাহে। গতিকে কম পৰিমাণে আপোনালোকে পাণক শিপাই ঢুকি নোপোৱাকৈ অকণমান দূৰেদি, এহাত ডেৰ হাত দূৰেদি আপোনালোকে নিমখ ৰিং কৰি দিব, কম পৰিমাণে আৰু।
আৰু খলিহৰটো দিব আৰু হেৰি গোবৰটো দিলে আপোনালোকে শুকান গোবৰটো এই পাণত লক্ষ্য কৰিব লাগিব যাতে উই নহয়, তেনেকুৱাকৈ আপোনালোকে শুকান গোবৰটো আপোনালোকে দূৰেদি দিব পাৰিব। আৰু কলগছৰ টুকুৰা আপোনালোকে টুকুৰা কৰি পেলাই এনেকৈ এইখিনিত এনেকুৱা থিয়কৈ দিলে তেতিয়া যিমান দিনলৈকে কলডাল পচি নাযায় তিমান দিনলৈকে পাণডালে পানী পাই থাকিব। তেনেকুৱাকৈ আপোনালোকে দিব পাৰে। কলৰ টুকুৰা এহাত টুকুৰা কৰি পেলাই কলগছবিলাক থিয় কৰি দিলে মানে কলগছৰ পৰা পানী ওলাই থাকে। তেনেকুৱাকৈ দিলে আপোনালোকে ধৰি লওক পাণডালে পানী পাই থাকিব খৰাং দিনত। আৰু এতিয়া বৰষুণৰ ছিজনত আপোনালোকে আৰু প্ৰায় এবাৰ বৰষুণ হৈ গ'ল বহাগত, গতিকে ইয়াৰ পিছত যিটো বৰষুণ হ'ব আপোনালোকে সেইটো বৰষুণত আপোনালোকে পাণ লগাব পাৰিব। গতিকে চাওক এই পাণৰ শিপা এতিয়াও ধৰি লওক নতুন শিপা অহা নাই। চাওক মই গছবিলাক দেখুৱাইছোঁ, এইবিলাক চাওক ইয়াতে আপোনাৰ নতুন শিপাবিলাক অহা নাই। গতিকে নতুন শিপা যেতিয়া আহিব, নতুন শিপা আহিবলৈ আৰম্ভ কৰিছে, গতিকে নতুন শিপা অহাৰ লগে লগে সেইবিলাক পাণ আপোনালোকে ৰুব পাৰিব। গতিকে এইবিলাক ঠানিততো শিপা নাহে, গতিকে অকণমান এই পুৰণা ঠানিত শিপা যিবিলাক আহে নতুন পাণ থকা যিবিলাক শিপা থকাবিলাক সেইবিলাক আপোনালোকে ৰুব পাৰিব। চাওক যিবিলাক গছৰ পৰা নামি আহে সেইবিলাক কাটি পেলাই ৰুব পাৰিব। এতিয়া শিপা আহিবলৈ আৰম্ভ কৰিছে কাৰণ এবাৰ বৰষুণ দি গ'ল বহাগত, গতিকে বৰষুণ দি গ'ল যেতিয়া এতিয়া বৰষুণ পাই পেলাই পাণৰ শিপাবিলাক আহিবলৈ কম পৰিমাণে আৰম্ভ কৰিছে। গতিকে এতিয়া যেতিয়া শিপা আহিব আপোনালোকে এতিয়া ইয়াৰ পিছৰ বৰষুণটোত আপোনালোকে বহাগৰ প্ৰথম বৰষুণটো নহয় ছেকেণ্ড বৰষুণটোত আপোনালোকে পাণবিলাক ৰুব পাৰিব। গতিকে পাণবিলাক ৰুওঁতে আপোনালোকে ওখ ঠাই নিৰ্বাচন কৰিব যাতে বৰষুণৰ পানী বা বাৰিষাৰ পানীয়ে ঢুকি নাপায়, কাৰণ বাৰিষা পানীত পাণবিলাক মৰি যায়। গতিকে আপোনালোকে বাৰিষা পানীটো ঢুকি নোপোৱাকৈ আপোনালোকে ওখ এনেকৈ মই চাওক কিমান ওখ কৰি দিছোঁ ভেটিটো, দেখিছে একাঠুতকৈ ওখ কৰি দিছোঁ। গতিকে আপোনালোকে এনেকুৱা ওখ কৰি পেলাই আপোনালোকে আম গছত বা আপোনালোকে বেলেগ কিবা এনেকুৱা খহটা গছত যাতে পাণডালে চাওক কি ধুনীয়াকৈ ধৰি লৈছে, দেখাই দিছোঁ চাওক, দেখিছে কি ধুনীয়াকৈ ধৰি লৈছে ইয়াত, দেখিছে। গতিকে সেনেকুৱা ছিষ্টেমত আপোনালোকে ধৰি লওক গছডাল মধুৰি গছত নহ'ব বা লেচু গছত নহ'ব, কাৰণ সেইবিলাক গছ পিছল হয়, পাণডালত ধৰিব নোৱাৰে। তেনেকুৱা খহটা গছত তাৰ বাহিৰে যিবিলাক খহটা গছ অকণমান গাটো খহটা থাকে তেনেকুৱা গছত উঠিবলৈ সুবিধা পায়, তেনেকুৱা গছত পাণডাল ধুনীয়া হয়। পাণটো মই দেখুৱালোঁ, পাণডাল মই কেনেকৈ কি কৰে মই দেখুৱালোঁ। এতিয়া মই এইবাৰ ৰোৱা পাণ এডাল দেখুৱাই আছোঁ, আপোনালোকে চাওক আপোনালোকে এইবাৰ ৰোৱা পাণ। গতিকে আপোনালোকে ৰুবলৈ ইতিমধ্যে সময় হৈছেই, গতিকে বৰষুণ হ'লে আপোনালোকে পাণবিলাক ৰুব পাৰিব। গতিকে মই এই বৰষুণৰ লাষ্টলৈ মই পাণ এডাল ৰুইছিলোঁ, মই দেখুৱাই আছোঁ, আহকচোন চাওক। এডাল চাওক মই ৰুইছিলোঁ, এয়া গৰু এৰি দিয়াৰ কাৰণে চব খাই শেষ কৰি দিলে পাতবিলাক। মই আকৌ দেখুৱাই আছোঁ, কিবা বেক কেমেৰা দি দেখুৱাই আছোঁ। এডাল চাওক মই বেক কেমেৰা দি দেখুৱাইছোঁ, এইবিলাক নতুনকৈ আহিছে, এইটো পাত নতুনকৈ আহিছে, চাওক পাত নতুনকৈ আহিছে। এইবাৰ বৰষুণৰ লাষ্টত ৰুইছিলোঁ, এইকেইটা পাত নতুনকৈ আহিছে, এইবিলাক দেখিছে নতুনকৈ আহিছে, এয়া পাত নতুনকৈ আহিছে। গতিকে এনেকুৱা বুঢ়া পাণ আছিলে, এই গৰুৱে খালে, গৰু এৰি দিয়াৰ কাৰণে এইবিলাক চব খালে। গতিকে এইবিলাক নতুনকৈ আহিবলৈ আৰম্ভ কৰিছে, কোঁহ আহিছে নতুনকৈ। গতিকে সদায় পানী দি আছোঁ এইকেইদিন, এয়া চাওক নতুনকৈ আহিছে, দেখিছে। গতিকে ইয়াতো আহিছে নতুনকৈ। গতিকে আপোনালোকে এতিয়া ৰুবলৈ সময় হৈছে, কিন্তু আপোনালোকে ধৰি লওক এনেকুৱা শিপা এইবিলাক বুঢ়া শিপা থকা গছে ৰুইছিলোঁ মই, এই চাওক শিপাবিলাক চাওক, এইবিলাক বুঢ়া শিপা থকা। গতিকে আপোনালোকে এতিয়া এইবিলাকো ৰুব পাৰে, এইবিলাক বুঢ়া শিপা আছে, গতিকে এইবিলাকো ৰুব পাৰে। আৰু কোমলীয়া শিপা অহা গছবিলাক এইবিলাক ৰুলে বেছি ভাল হয়। এয়া পাণ দেখিছে নতুনকৈ আহিছে, এইবিলাক দেখিছে। সেইটো চাইডৰ পৰা ঘূৰাই পেলাই মই দেখুৱাই আছোঁ, চাব। এইবিলাক এই গৰুৱে খায় কাৰণে বেৰ দিবলগীয়া হৈছে ইয়াৰ পৰা। পাণডাল এডাল দেখিছে, এডাল চন্দন গছত, এডাল গছডাল খহটাৰ কাৰণে এডাল অলাগতীয়াল চন্দন, মানে এই ৰঙা গুটি লাগে যে সেনেকুৱা চন্দন গছডাল। এডাল কি চন্দন নাজানো। এডাল মই পাণ ৰুইছিলোঁ ইয়াৰ পৰা, এতিয়া উঘলি দেখুৱাব নোৱাৰি, তথাপিও বাৰু নেদেখুৱাওঁ, পাণডাল আকৌ নষ্ট হৈ যাব। গতিকে ইমান মানৰ পৰা দীঘলকৈ তালৈকে পোতা হৈ আছে, এনেকৈ দীঘলকৈ দিয়া হৈ আছে। গতিকে
আপোনালোকে ৰুলে এনেকুৱা এহাতমান মাটিৰ তলত দিব। চাওক ইয়াৰ পৰা ইমানখিনি মানলৈকে এহাতমান মাটিৰ তলত আছে পাণডাল। গতিকে যিখিনি শিপা থকা অংশবিলাক আৰু অলপ এনেকৈ গছত আউজা দিব, এনেকৈ কৰি গছত আউজা দিব। গতিকে ইমানেই ক'লোঁ। আৰু এতিয়া মানে এইবিলাক পথাৰৰ মাটিবিলাক দিয়া হৈছে। পথাৰৰ মাটি দি পেলাই এইটো ভেটিটো বহুত ওখকৈ দিয়া হৈছে যাতে পানীয়ে ঢুকি নাপায়, সেনেকুৱাকৈ দিছোঁ। তেনেকুৱাকৈ দিছোঁ আৰু সদায় ৰেগুলাৰ পানী দি আছোঁ। গতিকে আপোনালোকে এতিয়া দেখিছে কিমান ধুনীয়াকৈ কোঁহপাতবিলাক আহিছে। চাওক কিমান ধুনীয়াকৈ কোঁহপাতবিলাক আহিছে, দেখিছে। গতিকে আপোনালোকে এতিয়া পাণ ৰোৱা সময় আহিছে। এতিয়া ৰ'দত নোৰুব, এইবাৰ প্ৰথম বৰষুণ দিলে আপোনালোকে পাণ ৰোৱা আৰম্ভ কৰিব পাৰে। তো বন্ধুসকল, পাণৰ বিষয়ে দুই এক কথা জনালোঁ। কেনেকুৱা পালে জনাব ভিডিঅ'টো। আৰু যিসকল আমাৰ চেনেলৰ ভিডিঅ'বিলাক ভাল পায় তেখেতসকলে আমাৰ চেনেলটো পাৰে যদি ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনালোকৰ পিছলৈ সহায় হয়। কাৰণ আমাৰ ইয়াত তেনেকুৱা খেতিয়কৰ সহায়ৰ বাবে ভিডিঅ'বিলাক দি থকা হয় কম বেছি পৰিমাণে। গতিকে আপোনালোকৰ সহায় হ'ব পাৰে। আৰু আপোনালোকে যদি ভিডিঅ'বিলাক চায় তেনেহ'লে আমিও অনুপ্ৰেৰণা পায় আৰু ভালকৈ আমি মানে খেতিৰ বিষয়ে জনাবলৈ আমি সুবিধা পাম। গতিকে আৰু যদি কোনোবা খেতিয়ক আছে পাণৰ খেতি কৰিব বিচাৰে তেখেতৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেখেতৰো সহায় হয়। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এডাল পাণ মই দেখুৱাইছোঁ, চাওক এডাল চাওক বাঁহত দিছিলোঁ। এতিয়া বাঁহডাল ভাঙি যোৱাৰ কাৰণে এতিয়া বাঁহডাল সলাব লাগে। সলাই দিয়া নাই, চাঙৰ নিচিনাকৈ পাতি দিছোঁ। এই দেখিছে পাণবিলাক কেনেকৈ লাগিছে, চাওক দেখুৱাই আছোঁ, দেখিছে। গতিকে আৰু পিছলৈ ভিডিঅ' বনাই থাকিম। গতিকে আপোনালোকে যদি ভাল লাগে তেনেহ'লে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আৰু বেল আইকনটো দবাই ৰাখিব। ধন্যবাদ।